নিজৰ গাটো এটা ফুড ৰেচিপি নিচিনা ট্ৰিট নকৰিব। এনেকৈ নহয় যে ট্ৰান্সফৰ্মেশ্যন কৰিবৰ কাৰণে সৰু সুৰা ডায়েট কৰিব লাগে। আচল ট্ৰান্সফৰ্মেশ্যনটো কৰিবৰ কাৰণে বহুত বছৰ লাগে আৰু ভাল কনচিষ্টেঞ্চি লাগে। চ' আগতেও মই সৰু সুৰা ডায়েট কৰিছিলোঁ, মই খালি ফটোৰ কাৰণে ভাল দেখিছিলোঁ। মোৰ ভিতৰত ভাল লাগিছিলে নেকি? নাই। সেইটো মই ছাষ্টেইন কৰিব পাৰিলোঁ নেকি? নাই। যদি আপোনাৰ এজ হ'ল 25 আৰু বিল', এস্পেচিয়েলি যদি আপুনি কোনো টিনেজাৰক চিনি পায়, ইহঁতক ক'ব যে বেছিক ফিটনেছ, হেল্থ, ৱেলনেছ, ডায়েটৰ ওপৰত টপিক আছে, সেইকেইটা অলপ ভালকৈ পঢ়ি ল'বলৈ, চ' ডেট যেতিয়া ইহঁতি ৱৰ্ক ফ'ৰ্চত সোমাব, সেই বেচিক্স লৈ পেলাই ইহঁতৰ নিজৰ লাইফত ইহঁতি নিজে এপ্লাই কৰিব পাৰিব। আজিকালি বহুত মানুহ চেডেণ্ট্ৰি, ইহঁতৰ ফিটনেছ এটা প্ৰট'কল ফ'ল' কৰিবলৈ বহুত দিগদাৰ লাগে কাৰণে ইহঁতৰ বেছিক গাইডেন্স নাই। মই বিচাৰোঁ যে চবৰ এটা বেছিক নলেজ থাকে, যোনটো ইহঁতি নিজৰ লাইফত লৈ পেলাই এপ্লাই কৰিব পাৰে। আপুনি কোনো সময়তে ফিটনেছ ৰুটিন এটা ফ'ল' কৰিব পাৰে, খালি সেইটোৰ ওপৰতে কনচিষ্টেঞ্চি থাকিব লাগিব। আপুনি এটা উইকত 3 to 4 টাইমছ যদি এটা ফিজিকেল এক্টিভিটি কৰে, তাৰ ওপৰত ভালকৈ ডায়েট কৰে, ভালকৈ শ্লিপ শ্বেডিউল থাকে, আপোনাৰ বেছিভাগ বা হেল্থ প্ৰব্লেমছ অলপ নাইকিয়া হৈ যাব, বা আপুনি সেইটো ভালকৈ মেনেজ কৰিব পাৰিব। আপুনি চাগে এই শুনি পেলাই বিশ্বাস নকৰিব। চোৱা, মই আপোনাক বিশ্বাস কৰিব কোৱা নাই, মই আপোনাক এপ্লাই কৰিব কৈছোঁ। অলপতে আপুনি এপ্লাই কৰি চাওক, 30 days, 60 days, তাৰ পাছত মোৰ কাষত আহি পেলাই ক'ব যে মই এই এপ্লাই কৰিলোঁ আৰু মোৰ এই পজিটিভ ৰিজাল্ট আহিলে।